নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মিষ্টাৰ ৰাজা। আজি আমাৰ লগত উপস্থিত আছে লখিমপুৰৰ গৌৰৱ তথা অসমৰ ইউটিউব জগতৰ এটা বিখ্যাত নাম মিষ্টাৰ ৰাজা। কিন্তু বিখ্যাত নাম নহয় দেই। নাই বিখ্যাত। তো আহক মিষ্টাৰ ৰাজাৰ লগত আজি কথা পাতিবলৈ চেষ্টা কৰোঁ। দাদা আপোনাক প্ৰথমতে আমাৰ অঞ্চললৈ স্বাগতম জনাইছোঁ। ধন্যবাদ আৰু বহুত বহুত ধন্যবাদ। আপোনালোক আহিছে, বহুত ভাল লাগিছে আৰু এইকণ সুবিধা কৰি দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। প্ৰথমতে কথা জানিব বিচাৰিম, আপুনি ইউটিউবটো কিমান চনৰ পৰা আৰম্ভ কৰিছিলে? প্ৰথম মই 2019 চনৰ শেষৰ ভাগৰ পৰা আৰম্ভ কৰিছিলোঁ ইউটিউব চেনেল। প্ৰথমতে কেনেধৰণৰ টপিকবিলাক আছিলে আপোনাৰ? মোৰ প্ৰথম টপিক আছিলে আপোনাৰ ৰ'ষ্টিং। মই ৰ'ষ্টিঙৰ পৰা আৰম্ভ কৰিছিলোঁ, কমেডি কেটেগৰী। ঠিক আছে, তেতিয়া আপোনাৰ যে অকণমান বায়'গ্ৰাফীটো অকণমান কয়, জন্মৰ কথাখিনি। মোৰ জন্মৰ কথা বুলি ক'বলৈ যাওঁ যদিহে আপোনাৰ মই লখিমপুৰতে জন্ম হৈছিলোঁ। আপোনাৰ 1900 কিমান চন আছিলে মই পাহৰি গৈছোঁ এতিয়া, ইমান মনত নাথাকে। আপোনাৰ লখিমপুৰতে জন্ম হৈছিলোঁ আৰু মোৰ স্কুলীয়া লাইফটো আপোনাৰ মই প্ৰথম আৰম্ভ কৰিছিলোঁ লখিমপুৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা। তাৰপিছত মই গৈছিলোঁ উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়তো মই পঢ়িছিলোঁ। তাৰপাছত মই হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ এই দুটা বছৰ কৰিছিলোঁ মই তোমাৰ লখিমপুৰ কমাৰ্চ কলেজৰ পৰা। তাৰপাছত মই মোৰ ডিগ্ৰী কৰিছিলোঁ মই লখিমপুৰ তেলাহী কমলাবুঢ়া মহাবিদ্যালয়ৰ পৰা। আৰু মোৰ ষ্টাডি লাইফ এইখিনি আছিলে আৰু ইয়াতকৈ বেছি মই পঢ়া শুনা নকৰিলোঁ। তাৰপিছত মই ডাইৰেক্ট ইউটিউবত এণ্ট্ৰি মাৰি দিলোঁ। 2019 মাৰিছিলে ন? আৰু কিমান দিন লাগিছিলে গ্ৰ' হ'বলৈ ইউটিউবত? মোৰ 1 মাহ লাগিছিলে। 1 মাহ মানে একচুৱেলি ইউটিউবততো মই বহুত আগৰ পৰা চেষ্টা কৰিছিলোঁ, কিন্তু মই ভালকৈ যেতিয়া কাম কৰিম বুলি ভাবিছিলোঁ 2019 পৰাই মই ৰেগুলাৰ কাম কৰিম বুলি আহিছিলোঁ। আৰু তেতিয়া মোৰ 1 মাহ লাগিছে পূৰাপূৰি ইউটিউবত গ্ৰ' হ'বৰ কাৰণে। আৰু 1 মাহত মোৰ চেনেলটো দৰ্শকসকলে আঁকোৱালি লৈছিলে আৰু বহুত মৰম দিছিলে। তাৰ কাৰণে বহুত 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 ধন্যবাদ। যিহেতু পৰা আপুনি ৰ'ষ্টিঙেৰে চেনেলটো আৰম্ভ কৰিছিলে, কিন্তু বৰ্তমান দেখা যায় আপুনি ৰ'ষ্ট নকৰে, কাৰণটো ক'ব নেকি? নিশ্চয়। আজিৰ দেশত কি হৈ গৈছে, ৰ'ষ্ট বুলি ক'বলৈ গ'লে অসমত আপুনি ইউটিউবটোত যাওক, চাৰ্চ কৰক ৰ'ষ্ট বুলি, আপুনি মোৰ ভিডিঅ' নাপায় বা যিসকলে অৰিজিনেল ৰ'ষ্ট কৰিছে তেওঁলোকৰ ভিডিঅ' নাপায়। আপুনি কি পাব মানে এটা বেলেগ এটা ছাইটৰ ভিডিঅ' পাব আপুনি, যিটো ইউটিউব বুলি ক'বলৈ আমাৰ ঘিণ লাগে। এনেকুৱা কিছুমান ভিডিঅ' আপলোড কৰে আমাৰ কিছুমান ইউটিউবাৰে আজিৰ তাৰিখত। আৰু মই এটা কথাই কওঁ যে ইউটিউবটো ইউটিউব হৈ থাকিব দিয়ক, ইয়াক আপুনি সেই বেলেগ এটা দিশলৈ নিয়াৰ চেষ্টা নকৰিব। আৰু সেইবিলাকৰ কাৰণে মই সেই বস্তুটো মোৰ ভাল নালাগে যে আমি ৰ'ষ্টহে কৰিছোঁ, আমি কাৰোবাৰ ব্যক্তিগত জীৱনটোক উলংঘভাৱে দেখুওৱাৰ চেষ্টা কৰা নাই। আৰু সেইখিনি কৰাৰ কাৰণে মই ভাবিছোঁ যে নাই, যিহেতু এওঁলোকে আৰু ৰ'ষ্টিং কেটেগৰীটো বদনাম আনিছে, সেইটো কাৰণে বোলো নাই, এইটো ছাইডৰ পৰা মই আঁতৰি যোৱা ভাল হ'ব। আৰু সেইটো কাৰণে লাহে লাহে মই সেই ৰ'ষ্ট কেটেগৰীটোৰ পৰা মই আঁতৰি আহিব চেষ্টা কৰি আঁতৰি আহিছোঁ বৰ্তমান সময়ত। যিহেতু বৰ্তমান সময়ত ইউটিউব যিখন জগতত প্ৰতিযোগিতা বহুত, কম্পিটিশ্যন বহুত, নতুনকৈ বহুত আহিব বিচাৰে ইউটিউবলৈ, তেওঁলোকক কি ক'ব আপুনি? নিশ্চয় আহক, ইউটিউবত আহক। মই এইটোৱে বিচাৰোঁ, ইউটিউবত যিমান বেছি ইউটিউবাৰ হয় আমাৰ ৰাজ্যখনৰ, আমাৰ নিজৰ ঠাইখিনিৰ উন্নতি সিমান বেছি হ'ব। কাৰণ যিমান ইউটিউবাৰ চাব সিমান বেছি পৰ্যটকে আমাৰ এই অসমখন দেখা পাব বা আমাৰ সেই পৰ্যটকসকল অসমলৈ আহিবলৈ চেষ্টা কৰিব। সেইটো কাৰণে হ'ব লাগে, খালি এনেকুৱা হ'ব নালাগে যে হ'ল বুলি আৰু যিকোনো হ'ব নালাগে। মানে যিকোনো মানে আৰু কণ্টেণ্ট এটা বনালোঁ বুলিয়ে যে আৰু যিকোনো এনি টাইম। আৰু আজিকালি কি হৈ যায়, প্ৰায় চব ভ্লগাৰ হ'ল বুলি যে চব ভ্লগাৰ হ'ব লাগিব এনেকুৱা কথা নাই ন। আৰু ভ্লগৰো কিছুমান কেটেগৰী আছে বহুত। আপুনি ভ্লগাৰ হ'লেই যে অকল যিকোনো ভ্লগ বনাব সেনেকুৱা নহয়। আপুনি ফুড ভ্লগ বনাব পাৰে, আপুনি ট্ৰেভেল ভ্লগ বনাব পাৰে। গতিকে সেনেকুৱা কেটেগৰী থাকে, আপুনি তেনেকুৱা এটা কেটেগৰী বাছি লওক। বা আপুনি যদি ইণ্টাৰভিউ ল'ম আহিছে, আপুনি ইণ্টাৰভিউ লওক। আপুনি নিৰ্দিষ্ট এটা কেটেগৰী বাছি লওক। অকল যে এটা কণ্টেণ্টতে আমাৰ কি হৈছে, নৱপ্ৰজন্মৰ এটাই প্ৰব্লেম যে চবেই অকল ভ্লগাৰ হ'ব বিচাৰে, চব ভ্লগাৰ। চ' সেইটো বেয়া কথা আচলতে। আজি কেইদিনমান আগত সেইটো কথা ডিম্পুও কৈছিলে আৰু বহুকেইজন ইউটিউবাৰে এইটো কথা কয়। আৰু ময়ো কওঁ যে সকলো নৱপ্ৰজন্মই যদিহে ভ্লগাৰ হ'ম বুলি ভাবে, তেতিয়াহ'লে কিন্তু আমাৰ অসমৰ ইউটিউব জগতখন আগবাঢ়িব নোৱাৰিব। বৰ্তমান সময়ত ইউটিউবটো এটা কেৰিয়াৰ হিচাপে ল'ব পাৰি নে? নিশ্চয় পাৰি। কিন্তু আপুনি ইউটিউবটোক সদায় ছেকেণ্ড অপশ্যন হিচাপে ৰাখক, প্ৰথম অপশ্যন বুলি কেতিয়াও নাৰাখিব। কাৰণ আপুনি যদিহে বেলেগ ছাইডত কিবা এটা কৰি আছে, সেইটোত আপুনি অধিক গুৰুত্ব দিয়ক। আৰু যদিহে আপুনি বোলে সকলোখিনি আঁতৰি ইউটিউবত বোলে আপুনি অলপ হ'লেও ছাকচেছ পাইছে, তেতিয়া আপুনি ইউটিউবটো কেৰিয়াৰ হিচাপে ল'ব পাৰে। কিন্তু হ'লেও ইউটিউবটো সদায় ছেকেণ্ড অপশ্যনে ৰাখক বুলি মই ভাবোঁ। মানে ক'ব নোৱাৰি ন, এইবিলাক ডিজিটেল মাধ্যম কোনদিনাখন উৰি গুচি যাব, কিবা এটা হৈ যাব। যেনেকৈ টিকটক চলি আছিলে ঘপককৈ বেন কৰি দিলে, ইউটিউবটোক কোনদিনাখন কোনোবাই বেন কৰি দিবও পাৰে, ক'ব নোৱাৰি। ঠিক আছে, আৰু শেষত কি ক'ব আমাৰ দৰ্শকসকলক আপুনি?
শেষক মই এটাই অনুৰোধ জনাম, বহুত বহুত ধন্যবাদ। আৰু আপোনালোকে যিহেতু ভিডিঅ'বোৰ চাই আছে, সদায় এনেদৰে চাই থাকক। আৰু যিমান পাৰে আমাৰ মিষ্টাৰ আজাৰৰ পৰা যদি নতুন অডিয়েঞ্চ আহিছে, তেওঁলোকৰ চেনেলটো ইউটিউব চেনেলত যদি চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। আৰু প্লিজ আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰৰ বহুত বেছি প্ৰয়োজন। আমাক বেলেগ একো নালাগে, এজন ইউটিউবাৰ হওক, আমি যিহেতু এই ছ'চিয়েল মিডিয়াখন আমি যিহেতু কাম কৰি আছোঁ, আমাক আপোনালোকৰ মৰম লাগে। আৰু সেই মৰমখিনি আপোনালোকে কেৱল আঙুলিৰেহে দেখাব পাৰে। আৰু সেই আঙুলিটো হৈছে আপোনালোকে তলত থকা ছাবস্ক্ৰাইব বাটনটো টিপক, ঘণ্টাটো টিপক। সেইখিনি কৰি দিয়াৰ পাছত আৰু আমাক একো নালাগে আৰু। চ' মই সেইটোৱে আশা কৰোঁ যে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ চব কৰি দিয়ক। আৰু ধন্যবাদ জনাইছোঁ আপুনি ব্যস্ততাৰ মাজত আমাক ইমানখিনি সময় দিলে। শেষত আমি অনুষ্ঠানটো শেষ কৰিব বিচাৰিম। আপোনাৰ যিটো ভিডিঅ' আৰম্ভণি সদায় কৰে, সেই কথাখিনি প্ৰথম যদি আৰম্ভণি কৰি দিয়ে ইণ্ট্ৰ'টো অকণমান। চ' নিশ্চয় ঠিক আছে, মই ভিডিঅ' আৰম্ভণিটো এবাৰ কৈ দিছোঁ। ত' এইটো একচুৱেলি মোৰ কোনো ইণ্ট্ৰ' বুলি মই বনোৱা নাছিলোঁ। মোৰ এদিন ভিডিঅ' বনাই থাকোঁতে ঘপককৈ এই কথাখিনি আহি গৈছিলে মুখত, আৰু সেইদিনাখনৰ পৰা মোক সেই বস্তুটো ভাল লগা হৈ গ'ল, সেইকাৰণে সদায় কৈ থাকক। সেইটো অকণমান কৈ দিয়ক। নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মিষ্টাৰ ৰাজা। ধন্যবাদ জনাইছোঁ। ধন্যবাদ থাকিলে, ঠিক আছে।